Hey guys, welcome back to my channel. আজি মই বনাম মালপোৱা নহয় এটা নতুন বস্তু বনাম নতুন বস্তু মানে মোৰ কাৰণে নতুন বস্তু আপোনালোকে খাই চাগে সবে কুইউটি কিবা কিবি খাও লাগিছে বাট মোৰ ওচৰত একো বস্তু নাই খাব কাৰণে চাহ খাম বাৰু এতিয়া ইভিনিঙে হ'ল আৰু এইটো মই ময়দা লৈছো আৰু তলত বেসন আছে এইটো বেসন ময়দা আৰু মই চেনি দি দিওঁ এইটো 4 চামুচ মান চেনি দিলো হ'ব নহ'ব মোৰ লগত নহ'ব মই তেল পিঠা বনোৱা নিচিনা বনাম বুলি ভাবিছিলো বাট নহয় মালপোৱাই বনাব লাগিব ইয়া কেৰাহীত তেল দি দিছো গৰম হ'ল এতিয়া মই এইটো এনেকৈ দি দিওঁ অলপমান দিছো বাৰু এতিয়া মই তেলটো কমকৈ দিছো যে এইটো তেলটো কভাৰ হোৱা নাই ওপৰলৈ অহা নাই চ' মই এইটো কৰছে দি এনেকৈ লগাব লাগিব নহ'লে এইটো গেলগেলীয়া হৈ থাকিব ইয়া মই কাঁহী এটা লৈ লৈছো তাৰ ওপৰত কাগজ এটা লৈছো কাৰণ বহুত তেল হৈ আছে ইয়াত তেলটো এবজৰ্ব হৈ যাব উল্টাই দিছো এইটো ইয়াত থোৱা লগে লগে তেলখিনি এবজৰ্ব হৈ যাব এইটো সব কেনেকুৱা হৈছে টেষ্টি লাগিছেনে বাৰু মই চাহ বহাম এতিয়া মই চাহ বহাম মই তেজপাত দিম এটা আৰু এইটো দিম এইটো এটা আৰু এইটো হৈ আছে এইয়া মোৰ মালপোৱা ৰেডি হ'ল টেষ্টি লাগিছেনে আকৌ চাওকচোন কিমান তেল হৈ আছে মই কাগজত নথলে মই ডাইৰেক্টলি যেতিয়া খাওঁ তেতিয়া সব পেটৰ ভিতৰত গ'লে হয় তেলটো আৰু বেমাৰ হ'লে হয় এতিয়া দেখিছেনে মই আকৌ এইটো এনেকৈ মুচি দিম কাগজেদি বহুত তেল আছে ইমান তেল খাব নোৱাৰি আৰু বেমাৰ হৈ যাব চাহটো মোৰ ৰেডি হ'বই আৰু উতলি একদম 5 মিনিটমান উতলিব দিছোঁ মই এতিয়া চাহপাত দিম চাহপাত দিয়াৰ লগে লগে উঠাই ল'ম আৰু চাহটো তেতিয়া তিতা নহয় এইটো চাহপাত দি দিছোঁ অলপ পিছতে মই উঠাম এইয়া কালাৰ আহি গৈছে হ'ল আৰু এইটো মোৰ মালপোৱা এইটো মোৰ মালপোৱা বনোৱা হৈ গ'ল মই বেলেগ বনাব খুজিছিলোঁ বাট মালপোৱাই আমি দোকানত খোৱাতছে ঘৰত বনাই খোৱাই বেষ্ট কাৰণ আমাৰ তেল চব ফ্ৰেছ হয় চ' বেমাৰ হোৱা ইমান চান্স নাথাকে দোকানত বা কিমান দিনৰ তেল ইয়াতে ভাজি দি থাকে বনাই থাকে এটা তেলতে নিজে বনোৱা বস্তু টেষ্টি হয় আৰু আজি ৰাতি আমাৰ ডিনাৰৰ কাৰণে ইনভাইট কৰিছে চ' মই ডিনাৰ খাব যাম মোৰ হাজবেণ্ডৰ লগৰ ল'ৰাৰ ৰুমত চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব ডিনাৰ কৰিব আহি গ'লো কি এইটো সালাড কাটি আছে এইটো তিয়ঁটো মোৰ লগত তিতা হয় আৰু তোমালোকে কি বনাই দিছা কি এইটো পানীলাও কচু মাংস কয় মাংস নাই আজি সোমবাৰ মাংস খাম বুলি মাতিছে এইটো সালাড মোৰ কাটা হৈ গ'ল এইটো ভাত বাঢ়ি আছে পিঠা বনাইছে ভাত খাম আৰু এতিয়া ইহঁতে একদম কেমেৰা ফ্ৰেণ্ডলি নহয় চ' মই কেমেৰাত নানিলোঁ মানুহকেইটাক খানাটোৱে আনিছোঁ এইটো পানীলাও মোক মিছা কৈছে মাংস নাই বুলি বাট এইটো লুকাই ৰাখিছিল মাংসটো ছাগলী মাংস কি কালাৰ উঠি গৈছে কি টেষ্টি লাগিছে পানীলাও
1 2 আমি 1 2 3 4 এইটো পাৰিয়ে হৈ গ'ল তই অবিটো দেৰিকে খাবা না তুমি মানে মাংস চাইছে মাহাবি আইফোন আছে বুলি দেখাই আছে বিদ্যুৎ আইফোন আছে বুলি দেখাই আছে কেমেৰা অন নাই कौन है ये लोग कहाँ से आते हैं ये যোৱাকালি আমাৰ খানা খাই বহুত দেৰি হৈ গৈছিলে কাৰণ ভিডিঅ'টো এণ্ড নকৰিলোঁ চ' যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ 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 প্লিজ